হাই গাইজ, গুড মৰ্ণিং। আজি মোৰ সৰু ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইপিনে গুড়া খুন্দি আছোঁ। দেউল আহিল, দেউলৰ কাৰণে আমি লাড়ু বনাবৰ কাৰণে গুড়া খুন্দি আছোঁ। দুজনে পূৰা গাইন মাৰাত পূৰা ব্যস্ত, গাৰ বল যুঁজি আছোঁ। এইপিনে লাড়ুৰ গুড়া ভাজি আছোঁ। এইপিনে কেঁচা গুড়া এইপিনে এইখিনি ভাজি থোৱা গুড়া। এইপিনে গুড়াখিনি ভাজি আছোঁ। এইপিনে লাড়ু টিপাত ব্যস্ত। এইপিনে এইবিলাক লাড়ু। এইপিনে 4.5 পোণ লাড়ু হৈ গ'ল। কেনেকুৱা হৈছে? এইপিনে মানুহজনে কাপোৰ বাতি কাঢ়াত ব্যস্ত। দৰাৰ গামোচা এখন, গোঁঠা গামোচা। মানে আজি দিনটো কামে কাম। এইপিনে মানুহজনে কৰি আছে, এইপিনে আমি দুজনে কৰি আছোঁ লাড়ু বনোৱা। এইপিনে মানুহজনে বাতি কাঢ়ি আছে। ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি ক'ব। এইপিনে কাপোৰ চলাৰ ব্যস্ত। ৰাতি কাপোৰ চলাইছোঁ, দিনত সময়ে নহ'ল, টাইম নহ'লে ৰাতি লাইট জ্বলাই কাপোৰ চলাই আছোঁ। এইপিনে সৰু বেটা কিয় মানে কিবা কৈ আছে। যিটোকে মই ভালদৰে সিমান বনাব নাজানো, নতুনকৈ বনাবলৈ চেষ্টা কৰি আছোঁ। কিবা ভুল হ'লে দায় দোষ নধৰিব আৰু। আজিলৈ বাই বাই।